हेलो আপোনালোকৰ লগত আজি এটা কথা শেয়াৰ কৰিব ওলাইছো সো তাৰ কাৰণে মই ভিডিওটো বনাইছো সো এই ভিডিওটো মই যাৰ কাৰণে বনাম তাইতো মোৰ ভিডিওটো শুনিবই সো তাইক কইলো আগতে সৰি বাট মই ভিডিওটো দিও যেহেতু তোমাৰ লগত যিখিনি হল সেইখিনি যাতে বেলেগৰ লগত নহয় সো প্ৰিয়ংকা সৰি তুমি বেয়া নাপাবা সো এয়া ওপৰত যে দেখিছে তাই হল মোৰ ভন্টি প্ৰিয়ংকা সো তাইৰ বিষয়ে হয় কথাখিনি তো তাই এতিয়া সম্পূৰ্ণ দেখা নাপায় তো তাইৰ এতিয়া 23 বছৰ হৈছে আৰু তো তাইৰ লগত কি ঘটনা ঘটিছিলে সেইখিনি আপোনালোকৰ লগত কথা শেয়াৰ কৰিব ওলাইছো যেহেতু ময়ো হস্পিটালতে জব কৰো সো সেই কাৰণে ভিডিওটো বনাইছো আমাৰ মানে মানুহখিনি কি হয় অলপ যেতে কিবা হয় ডক্টৰৰ ওচৰলৈকে নাযায় গুৰুত্ব নিদিয়ে আৰু যেতে বেছিকে বেমাৰ হ'ব মানে বেছি হৈ যাব বেমাৰটো তেতিয়া ডক্টৰৰ ওচৰত যাব আৰু ডক্টৰৰ ওচৰত যে যেতে বেমাৰটো ভাল নহব তেতিয়া কি কৰে জানে ওলটাই আমাক গালি দিয়ে সো হেবো বাদ দিয়ক মই ভিডিওটো এই কাৰণে বনাইছো যাতে আপোনালোকৰ লগত তেনেকা নহয় সো আপোনালোকে শুনি থাকক ভিডিওটো ক্লাস 2 মান পঢ়ি আছিল যেতিয়া তাইৰ লগত এটো ঘটনা ঘটিছিলে আমি মানে গছৰ তলত বহি আছিল অলপ দূৰত আছিল নাৰিকলৰ গছটো সো নাৰিকলৰ গছৰ পৰা এটা শুকান নাৰিকল তাইৰ মূৰত পৰিলে পৰোতে একো হোৱা নাছিল না ফুলিছে না তেজ ওলাইছে সেই কাৰণে ঘৰৰ মানুহখিনি ইমান এটা গুৰুত্ব নিদিলে যেহেতু একো হোৱা নাছিল ভাবিছে প্ৰবলেম নহব চাগে একো কিন্তু কি হল জানে তাইতো লাহে লাহে দেখা নোপোৱা হৈ আহিলে সো গধুলি বেছিকে দেখা নোপোৱা হৈ আহিলে ভাবিলো হে নাইট ব্লাইন্ডনেস হোৱা বুলি ভাবিলো সো তাৰ পিছত ডক্টৰক দেখালো ডক্টৰ মেডিসিন দিলে সো দিলো হেনেকে কিন্তু তাই ভাল নহলে লাহে লাহে তাই বেছিকেহে দেখা নোপোৱা হৈ আহিলে মানে কি জানে মই এতিয়া মানে ডক্টৰৰ লগত কন্টাক্ট কৰিছিলো মই সুধিছিলো যে চকু যে মানুহে ডোনেট কৰে চকুবোৰ কি কৰে লগাই কাক চকুবোৰ সো সেই কাৰণে মই কন্টাক্ট কৰিছিলো ভাবিছো তাইও যদি দেখা পালে হয় তাইৰোটো দেখা পাব মন যায় কিন্তু কি কলে জানে যেতিয়া আমি এনে মানে আমাৰ চকুটো বেয়া হয় তেতিয়া লগালে ভাল হ'ব কিন্তু কিবা আঘাত পাই যদি চকুৰে দেখা নোপোৱা হয় তেতিয়া ভাল নহয় সো বাস আপোনালোকক এটোৱে ক'ব বিচাৰো যিয়ে নহওক আমাৰ যি বেমাৰে নহওক আপোনালোকে অলপ হলে ডক্টৰৰ ওচৰত যাব এই যে মোৰ ভন্টিৰ মূৰত নাৰিকল পৰাৰ লগে লগে একো হোৱা নাছিল কাৰণে আমি ডক্টৰৰ ওচৰত নিনিলো সো এটা আমি ভুল কৰিলো আমি লগে লগে নিব লাগিছিল তেতিয়াতো সিটি স্ক্যান কৰিলে অলপ কিবা এটা গম পালো হয় ভিতৰত যদি কিবা হৈছে সো আমিতো তেতিয়া গম নাপালো সেইটোৱে আমি ভুল কৰিলো বাট কি কৰিম আৰু ভগৱানে যাৰ কপালত যি লিখিছে সেইটোৱেতো হ'ব তথাপিতো বেয়া লাগে তাইৰ কাৰণে সো আমি যিমান পাৰো তাইক চাও আৰু সেইখিনি যত যাব মন যায় লগত লৈয়ে যাও বাকি আপোনালোকে ভিডিওটো চাই